নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালো। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ এবি ইউবি এছআইৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। আৰু অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহৰ আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো চাওক। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহ চাই লওক। প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয়? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ APJ আব্দুল কালাম। নেক্সট কুৱেশ্যন হৈছে বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি নাইট্ৰজেন। নেক্সট কুৱেশ্যন হৈছে তাজমহল কোনখন চহৰত অৱস্থিত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ আগ্ৰা। নেক্সট কুৱেশ্যন হৈছে ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন? তলত দিয়া চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ শচীন বনচাল। নেক্সট কুৱেশ্যন হৈছে কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল? তলত চাৰিটি অপশ্যন সঠিক অপশ্যন এ ইংলেণ্ড। নেক্সট কুৱেশ্যন হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল? তলত দিয়া চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন নম্বৰ 7 পথৰুঘাটৰ ৰণ ক'ত হৈছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন ডি দৰং। নেক্সট কুৱেশ্যন নম্বৰ 8 বৰাইল অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি কাছাৰ। নেক্সট কিমান তাৰিখে গড় দিৱস পালন কৰা হয়? তলত চাৰিটি অপশ্যন দিয়া আছে। সঠিক অপশ্যন ডি 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ ৰঙা পুলিচ। নেক্সট কুৱেশ্যন হৈছে PV সিন্ধু কোন খেলৰ লগত জড়িত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন ডি বেডমিণ্টন। নেক্সট কুৱেশ্যন হৈছে অসমৰ পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন 1994 চনত। নেক্সট কুৱেশ্যন হৈছে ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন চি দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যন হৈছে ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো কোনে দিছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন হৈছে কোন দুখন দেশক গোবিন্দ মৰুভূমিয়ে স্পৰ্শ কৰিছে? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি চীন আৰু মংগোলিয়া। নেক্সট কুৱেশ্যন হৈছে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি মুম্বাইত বিমানবন্দৰটি অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে হাতীৰ বাবে সংৰক্ষিত কেৰালাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন বি পেৰিয়াৰ। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন চি আৰাৱলী প্ৰাচীনতম পৰ্বতমালা। নেক্সট কুৱেশ্যন হৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন হৈছে অশোকৰ জীয়েকৰ নাম কি আছিল? চাৰিটি অপশ্যনৰ ভিতৰত সঠিক অপশ্যন এ সংঘমিত্ৰা। নেক্সট উত্তৰ কাছাৰ পাৰ্বত্য জিলাক দ্বিখণ্ডিত কৰা পাহাৰলানি কি?
চাৰিটো অপশ্যনৰ মাজত সঠিক অপশ্যন আপোনালোকে কমেণ্ট কৰি জনাবা।